যদি মনুষ্য জন্ম পাই আমি প্ৰভু ঈশ্বৰক ভজনা নকৰোঁ তেনেহ'লে এই জীৱন ধৰাৰ কোনো সাৰ্থক নাই বুলি ভাগৱত শাস্ত্ৰই আমাক কৈ গৈছে। এতিয়া মুক্তিতকৈ ভক্তিৰ শ্ৰেষ্ঠতাটো বেছি। এদিন এজন ভকতে এই কথাটো উপলব্ধি কৰিব নোৱাৰি ভগৱানকে সুধিলে, বোলে প্ৰভু তুমি মোৰ ভক্তিত তুষ্ট হৈছা নাই? বোলে হয়, মই তোমাৰ ভক্তিত তুষ্ট হৈছোঁ। তেনেহ'লে প্ৰভু তুমি মোক মুক্তি দিয়া নাই কিয়? তেতিয়া ভগৱন্তই বুজি পালে এইজনৰ যে অহংকাৰ ভাৱটো মনত আহিছে। বোলে হয়, মই তোমাৰ ভক্তিত তুষ্ট হৈছোঁ, তুমি মুক্তি বিচাৰা নেকি? বোলে হয় প্ৰভু, তুমি মুক্তিত মোৰ ভক্তিত তুষ্ট হৈছা যদি মোক মুক্তি দিয়া। বোলে হ'ব, মই অহাকালিলৈ ৰথ পঠিয়াই দিম, তুমি তাতেই উঠি মোৰ ঠাইলৈ যাবাগৈ। বোলে হ'ব প্ৰভু,